নাটক চাব নেকি? আজি মই আপোনালোকক নাটক দেখুৱাম। নমস্কাৰ, মই ৰাণা ৰাজবংশী। মই জন্ম লাভ কৰা মোৰ গাঁওখন হৈছে পাটিদৰং গাঁও। এই গাঁওখন অসম ৰাজ্যৰ দৰং জিলাত অৱস্থিত। মোৰ গাঁওখন ৰজাই পতা গাঁও আৰু আমাৰ গাঁওখনৰ কেন্দ্ৰবিন্দু হৈছে অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ। আমি সকলো কাম কাজৰ আৰম্ভণি এই অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ বুঢ়া গোহাঁইক সেৱা কৰিহে কৰোঁ। অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰক স্থাপন কৰাৰ পিছত এজন ৰজাই আমাৰ গাঁওখন স্থাপন কৰিছিল। আমাৰ গাঁৱৰ ইতিহাসৰ বিষয়ে বা আমাৰ অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ স্থাপনৰ বিষয়ে মই পিছত ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিম। কিন্তু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিম এটি বিশেষ পৰম্পৰা। এই পৰম্পৰাটো হৈছে আমাৰ গাঁৱৰ নাটক। আমাৰ গাঁৱত প্ৰতি বছৰে বাসন্তী পূজা হয় বসন্ত কালত, আৰু এই বসন্ত কালৰ বাসন্তী পূজাত প্ৰতি বছৰে নাটক কৰা হয়। আৰু সেই নাটকবোৰ আমি সৰুৰে পৰা উপভোগ কৰি আহিছোঁ। এই নাটকবোৰ উপভোগ কৰাৰ লগত জড়িত হৈ আছে বিভিন্ন ধৰণৰ হাস্যৰসিক কাহিনী। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আইতা, পেহী, ককা বা বিভিন্নজনৰ লগত আমি গৈ নাটক উপভোগ কৰিছিলোঁ। আৰু সেই নাটকবোৰ আমাৰ মনত সদায় সজীৱ হৈ থাকিব, কাৰণ নাটক আমাৰ গাঁৱৰ মানুহৰ প্ৰত্যেকৰে তেজৰ কোহে কোহে আছে। প্ৰতি বছৰে বসন্ত কালত আমাৰ গাঁৱত পাটিদৰং অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰৰ সৌজন্যত বাসন্তী পূজাৰ উদযাপন কৰা হয়। আৰু এই বাসন্তী পূজাত পাটিদৰং মিলন সেৱা সংস্কৃতি সংঘ, পাটিদৰং নৱজ্যোতি কলা কৃষ্টি সংঘই নাটক প্ৰদৰ্শন কৰে। আৰু সেই নাটকবোৰত ময়ো অভিনয় কৰিছোঁ সৰুৰে পৰা। আজি মই আপোনালোকৰ উপভোগৰ কাৰণে লৈ আহিব খুজিছোঁ যুদ্ধ নাটকৰ মই অভিনয় কৰা এটি দৃশ্য। এটা কথা মই আপোনালোকক ক'ব খোজোঁ, যিটো সময়ত নাটকখন মঞ্চস্থ কৰা হৈছিল সেই সময়ত আমাৰ লগত কোনো DSLR বা দামী মোবাইল ফোন নাছিল। নাটকখন মঞ্চস্থ কৰি থকা সময়ত আমাৰ গাঁৱৰ কোনোবা দাদা বা ভাইটিয়ে নাটকৰ দৃশ্যসমূহ মোবাইল কেমেৰাৰে বন্দী কৰি ৰাখিছিল আৰু পিছৰ পৰ্যায়ত মোক ব্যক্তিগতভাৱে লগ কৰি সেই বন্দী কৰা দৃশ্যসমূহ মোৰ মোবাইলত প্ৰেৰণ কৰিছিল। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিম সেই মোবাইল কেমেৰাৰেই বন্দী কৰি ৰখা মোৰ অভিনয়ৰ এটি দৃশ্য। দৃশ্যটি উপভোগ কৰি থাকোঁতে আপোনালোকে অকণমান জাৰ্কিঙৰ সমস্যা বা চাউণ্ডৰ সমস্যা পাব। মোৰ বিশ্বাস তাৰ পিছতো আপোনালোকে মই অভিনয় কৰা এই ট্ৰেজিক চিনটিক সম্পূৰ্ণভাৱে উপভোগ কৰিব। আৰু মোক জনাবচোন কেনেকুৱা পালে মোৰ অভিনয়ৰ এই দৃশ্যটি।
Aku ya. Slow tadi, original নহয় তার যে তো কই না না আমি দুটো ফুল কথা শুনছিলাম কোনো কথাই রুদ্ধ করিব পারে স্বয়ং ভগবান যদি মূল পক্ষ থিয় দিয়ে মান করে বৰ তেজিক চিনে এইটো এই চৰিত্ৰটিত অভিনয় কৰিবৰ কাৰণে পৰিচালকে যেতিয়া মোক দায়িত্ব দিছিল তেতিয়া মই বিশেষকৈ 5টা বস্তুৰ ওপৰত অভিনেতা হিচাপে গুৰুত্ব দিছিলোঁ সেইকেইটা হ'ল হু ৱেৰ ৱেন ৱাই আৰু হোৱাট
এইখিনি বস্তু বুজি লৈ চৰিত্ৰটি সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে মই য'ত পূৰ্ণাস্তি কষ্ট কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ, যাৰ পৰিণতিত চৰিত্ৰটি সফল হৈছিল আৰু সেই দৃশ্যটিও সফল হৈছিল। আৰু তাৰপিছত গাঁৱৰ ৰাইজে আহি মোক বাহ দিছিল, সকলোৱে ভাল পাইছিল। যুদ্ধ নাটকখনৰ ৰচনা কৰিছে আমাৰ সকলোৰে মৰমৰ জয়ন্ত শইকীয়া, জয়ন্ত দাই। আপোনালোকে মোক কমেণ্ট কৰি ক'বচোন, এই যুদ্ধ নাটকৰ এই দৃশ্যটি উপভোগ কৰি কেনেকুৱা পালে। আপোনালোকৰ কমেণ্টত উৎসাহ পায়েই মই পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ পাৰিম। সেয়েহে আৰু এবাৰ ক'ব খুজিছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক, কমেণ্ট আৰু মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক। লগতে মোৰ ইউটিউব চেনেল ৰাণা ছোৱাল ছাবস্ক্ৰাইব কৰি দিয়ক।